আজি মই একেবাৰে ৰাতিপুৱাই ব্লগটি ষ্টাৰ্ট কৰিছোঁ। এগিলাচ গৰম পানীত অলপমান জিৰা গুড়ি লৈ এইখিনি মই এতিয়া খাম আৰু অলপ পাছত মই ঈশানক স্কুলত থ'বলৈ যাম আৰু তাৰ পিছত মই নিজৰ প্ৰপাৰ ব্ৰেকফাষ্টটো কৰিম। এয়া মই এতিয়া ঈশানৰ স্কুলত আছোঁ আৰু ঈশানে অলপমান খেলিছে তাৰ ফ্ৰেণ্ডছখিনিৰ লগত। ইটো সিটো খেলে, ভাল লাগে চাবলৈ। আৰু এতিয়া মই যিহেতু ব্ৰেকফাষ্ট কৰা নাছিলোঁ সেইকাৰণে অটছ দি অলপমান তেল লৈ অটছটো পানী দি এনেদৰে বনাই লৈছোঁ। যিহেতু মই অকণমান ৱেইট লছ কৰিবলৈ এটা জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ, সেইবাবে একদম চিম্পলকৈ খানা এটি বনাওঁ। আৰু দুপৰীয়াৰ কাৰণে মই এতিয়াই ৰাতিপুৱা ভাগতে বনাই লওঁ। অলপমান তেল, নিমখ, হালধি বেছিকৈ মই মছলা ইউজ নকৰোঁ, যিহেতু মই আজি ভেদাইলতা দি মাছ ৰান্ধিম। সেইবাবে একেবাৰে মই চিম্পলকৈ ৰাখিব বিচাৰিছোঁ ভাজিকণ। আৰু ঈশানেও এনেধৰণৰ ভাজি খাই খুব ভাল পায়। আৰু যিহেতু আমাৰ এই থলুৱা খাদ্য আমি কেতিয়াও এৰিব নালাগে, যিহেতু থলুৱা খাদ্যখিনি আমাৰ শৰীৰৰ বাবে বহুত বেছি স্বাস্থ্যকৰ। সেইবাবে মই অকণমান যত্ন কৰোঁ যে ঈশানক যিমান পাৰোঁ সিমান থলুৱা খাদ্য খুৱাবৰ বাবে। আৰু এই ভিডিঅ'টো শ্বুট কৰোঁতেই মোৰ মাৰ ফোন আহি গ'ল আৰু মাৰ লগত অলপমান সময় কথা পাতোঁতে মোৰ এই ভাজিকণ হৈ পৰিল। অলপমান বইল অহাৰ পাছত মই এইখন নমাই ৰাখিম আৰু এয়া হৈ গ'ল আমাৰ দুপৰীয়াৰ কাৰণে। আৰু মই অলপ পাছত ঈশানক আনিবলৈ স্কুল যাম। ঈশানক স্কুলৰ পৰা অনাৰ পাছত আমি দুটাই অলপমান সময় একেলগতে এনেদৰে কটালোঁ। মই 2-3 জোপা ফুলৰ গছ আমাৰ ছটৰ ওপৰতে লগাই লৈছোঁ আৰু সেয়া ফুল ফুলা চাই খুব ভাল লাগে। আপোনালোকে মোক কমেণ্ট বক্সত জনাবচোন যে আজিকালি যে ঠাণ্ডা নমাইছে, এই ঠাণ্ডাটো আপোনালোকে কেনে পাইছে? মোৰ পিছে বহুত ঠাণ্ডা লাগিল। গধূলি হোৱাৰ লগে লগে একেবাৰে চুৱেটাৰটো নহ'লে মোৰ নচলেই। আৰু যিহেতু মই এটা ৱেইট লছ জাৰ্ণিত আছোঁ, সেইবাবে মই 6-6:30 ভিতৰত এটা লাইট ডিনাৰ প্ৰস্তুত কৰি লওঁ আৰু সেই 6-6:30 ভিতৰত মই সেই ডিনাৰটো খাই শেষ কৰিবলৈ চেষ্টা কৰোঁ। হেল্ল', কেনে আছে বাৰু আপোনালোক? মই বহুত দিনৰ পাছত, ক'বলৈ গ'লে বহুত মাহৰ পাছত মই ভিডিঅ'টো বনালোঁ। যিহেতু মোৰ কিছুমান কৰ্ম আছিলে কৰিবলগীয়া, সেই কৰ্মখিনি পালন কৰোঁতেই এই ইউটিউবত মই সময় দিব পৰা নাছিলোঁ। আৰু সেয়াই আকৌ মই নতুনকৈ আজি ইউটিউব জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। আৰু এই ডাঙৰ এটা গেপ লৈ আজি যে ফাৰ্ষ্ট মই ভিডিঅ'টো বনালোঁ, মোৰ খুব নিজকে খুব ডাঙৰ এটা নতুন কাম কৰিছোঁ সেনেকুৱা যেন অনুভৱ হৈছে। আৰু কি ক'ম আৰু, আজি গোটেই দিনটো আপোনালোকৰ লগত কথা পাতি থাকিলোঁ, ভিডিঅ' শ্বুট কৰিলোঁ। সেইখিনি কৰোঁতে কেনেদৰে আজি গোটেই দিনটো পাৰ হৈ গ'ল মই ক'বই নোৱাৰিলোঁ। আৰু এতিয়া হৈছে গধূলি 6:30 হ'ল আৰু এতিয়া কৰি আছে আমাৰ ঈশানে নিজৰ কাম, পঢ়া শুনা যিখিনি তাৰ নিজৰ কাম থাকে। আৰু সি আজি এটা ড্ৰয়িং কৰিছে, ইণ্ডিয়ান ফ্লেগ। ভালেই লাগিছে বাৰু, সি নিজৰ আইডিয়া লগাই পিনি এটা ড্ৰ কৰিছে। কি এয়া আপোনালোকক দেখাইছে, এইটো কি কৰিছে, এই কালাৰ্ছবিলাক যে কৰিছে, এই কালাৰবিলাক সি থামটো লৈ পিনি সি কালাৰখিনি কৰিছে, সেইকাৰণে ভাল লাগিছে। এয়া ই দেখুৱাইছে আপোনালোকক। এয়া মোৰ ভাল লাগিছে, সি কৰিছে। আৰু মোৰ বেকগ্ৰাউণ্ডটো দেখিছে নহয়, ৱালখন, এইখন আমাৰ ঈশানৰ কৃপাত মোৰ ৱালখন এনেকুৱা হৈ আছে, দেখিছে, য'তে ত'তে আঁকা। সেয়া কি ক'ম আৰু, সৰু ল'ৰা ছোৱালী থকা ঘৰত এনেকুৱা প্ৰায় হয়। আপোনালোকৰ ঘৰত ৱালখন কেনেকুৱা হৈ আছে কমেণ্ট বক্সত মোক নিশ্চয় জনাব, যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আছে। যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে বা আপোনালোকে কেতিয়াবা যদি দেখিছে বেলেগৰ ঘৰত ৱাল এনেধৰণৰ ধুনীয়াকৈ পেইণ্ট হৈ থকা, দেন নিশ্চয় আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু আজিৰ দিনটো যোনটো ব্লগ মই আজিৰ যোনটো ব্লগ মই এইখিনিতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আৰু
আৰু লাইক এটি নিশ্চয় কৰিব। ধন্যবাদ।